নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাল খবৰ ওলাই আহিছে ইমাৰ্জিং এছিয়া কাপ যেটো হৈ আছে ওমানত হৈ আছে আৰু ভাৰত এ আৰু পাকিস্তান এৰ মাজত আজি প্ৰথমখন দুইটা টিমৰ গ্ৰুপ মেচ অনুষ্ঠিত হৈ যায় য'ত নেকি ভাৰতে জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় এখন ৰোমাঞ্চকৰ মেচত কেৱল মাত্ৰ 7 ৰানত জিকিছে ভাৰত শেষৰ ওভাৰলৈকে খেল গৈছিল আৰু ভাৰতে বাজি মাৰিবলৈ সক্ষম হয় তিলক বৰ্মাৰ নেতৃত্বত অধিনায়কত্ব ভাল হৈছে তিলক বৰ্মাৰ আৰু ভাৰতে প্ৰথম বেটিং কৰি 183 ৰান কৰিছিলে 8টা উইকেটৰ লোকচানত 184 ৰান আছিলে টাৰ্গেট আৰু ভাৰতৰ যদি কথা ক'বলৈ যাওঁ আমাৰ অভিষেক শৰ্মা আৰু প্ৰভসিমৰণ সিং দুজন সাধাৰণতে বৰ্তমান নাম জ্বলা সাধাৰণতে বেটাৰ বুলি ক'লেও ভুল নহ'ব দুইজনৰ ফালৰ পৰা ভাল ষ্টাৰ্ট দিয়া আমি দেখিবলৈ পাইছিলোঁ তেওঁলোকে আমি দেখিবলৈ পালোঁ প্ৰভসিমৰণ সিঙে 36 আৰু 35 কৰিছিলে অভিষেক শৰ্মা আৰু অধিনায়ক তিলক বৰ্মাই সৰ্বাধিক 44 ৰান কৰিছিলে গতিকে বিশেষ ৰানৰ কথা ক'বলৈ গ'লে এনেকুৱাই আছিলে আৰু কম বলত বেছি ৰান কৰিছিলে সাধাৰণতে প্ৰভসিমৰণ অভিষেক ভাল ষ্টাৰ্ট দি দিছিল আৰু প্ৰথম যেটো ষ্টাৰ্ট আছিলে ভাৰতৰ সেই প্ৰথম ষ্টাৰ্টটো বহুত গুৰুত্বপূৰ্ণ আছিলে এখন খেলৰ ক্ষেত্ৰত এটা ডাঙৰ স্ক'ৰ কৰাৰ ক্ষেত্ৰত আৰু আমি যদি ক'বলৈ যাওঁ পাকিস্তানৰ যেটো টিম সেইটো নিৰ্ধাৰিত 20 অভাৰত 176 ৰানত 7টা উইকেটৰ লোকচানত ৰখি যায় তেওঁলোকে যেটো টাৰ্গেট সেইটো অতিক্ৰম কৰিব নোৱাৰিলে তেওঁলোকৰ ফালৰ পৰা কিন্তু ভাল হিটিং কৰা দেখিবলৈ পাইছিলোঁ বেটাৰসকলে কিন্তু টাৰ্গেটটো অতিক্ৰম কৰিবগৈ নোৱাৰিলে গতিকে আমাৰ ভাৰতীয় বলাৰসকলৰ বলিং ভাল হ'ল বিশেষকৈ অঞ্চুল কাম্বোজে সৰ্বাধিক 3টা উইকেট ল'লে অঞ্চুল কাম্বোজৰ কথা ক'বলৈ গ'লে তেখেত দুলীপ ট্ৰফিটো মেন অফ দ্য সিৰিজ হৈ আহিছে গতিকে এনেকুৱা এজন পেচাৰ যি আগলৈ ভাৰতৰ ভৱিষ্যত হ'বলৈ গৈ আছে একেৰাহে ভাল প্ৰদৰ্শন কৰি আছে সেয়া দুলীপ ট্ৰফিয়ে হওক বা ইণ্ডিয়াৰ জুনিয়ৰ টিমতে নহওক কিয় ইণ্ডিয়া এ টিমতে নহওক কিয় আৰু ৰাছিক দাৰ তেখেতে দুটাকৈ উইকেট দখল কৰিলে ৰাছিক দাৰক যদি আমি কথা ক'বলৈ যাওঁ ৰাছিক দাৰে যোৱাবাৰ দিল্লী কেপিটেলছত ভাল প্ৰদৰ্শন কৰি আহিছে আগতে KKR টিমতো তেখেতে খেলিছিলে গতিকে এজন ভাল প্ৰতিভা ফাষ্ট বলাৰৰ ক্ষেত্ৰত তেখেতো আৰু সিন্ধু স্পিনাৰ তেখেতে দুটাকৈ উইকেট দখল কৰিলে এতিয়াও তেখেত সাধাৰণতে আছে যেটো CSK টিম তাত আছে বেঞ্চতে থাকে প্ৰায়ভাগ সময়ত খেলা নাই হয়তো খুব কমেই খেলিছে যদিও আৰু অঞ্চল কাম্বোজ এজনটো দুলীপ ট্ৰফিত যিজন সাধাৰণতে মেন অফ দ্য সিৰিজ হৈছিলে সেইটো মুম্বাই ইণ্ডিয়ানছ দলতে আছে আৰু ভৱিষ্যত হ'বলৈ গৈ আছে সাধাৰণতে এওঁলোক আৰু বৰ্তমান সময়ত ভাল লাগিলে যে পাকিস্তানৰ লগত হাৰি কোনো আৰম্ভণি কৰিব নিবিচাৰিব গতিকে ভাৰত আৰু পাকিস্তানৰ মেচ যেনেকুৱা হয় তেনেকুৱাই হৈছে সাধাৰণতে যেনেকুৱা হ'ব লাগে সাধাৰণতে ভাৰত আৰু পাকিস্তানৰ মাজত খেল হ'লে যেনেকুৱা হ'ব লাগে আৰু আমি যদি ক'বলৈ যাওঁ খেলখন হৈছে ওমানত মাস্কেটত হৈছে মাস্কেট নামৰ ঠাইত আৰু তাতো ভাৰত আৰু পাকিস্তান সকলো বহুত সমৰ্থক দেখিবলৈ পাইছোঁ খেলত আমি দৰ্শক দেখিবলৈ পাইছোঁ বাকী আৰম্ভণিটো ভালেই হ'ল গতিকে ইয়াৰ পাছত আৰু ইমান কঠিন নাই ভাৰতৰ খেল গ্ৰুপ পৰ্যায়ত বাকী ছেমি ফাইনেলত কোন পৰা চাবলগীয়া হ'ব বাংলাদেশ শ্ৰীলংকা কোন পৰা সেইটো চাবলগীয়া হ'ব নেক্সট গতিকে নেক্সট আৰু সেয়াই ইয়াত সাধাৰণতে যিকোনো টিমক হৰুৱাব পাৰে কাৰণ মেইন টিম নহয় সাধাৰণতে য়ং টিম হয় ইমাৰ্জিং টিম হয় গতিকে বাংলাদেশ বা শ্ৰীলংকা এনেকুৱা ধৰণৰ টিম আফগানিস্তান এনেকুৱা ধৰণৰ টিমবিলাকৰ লগতো যদি খেল পৰে চাবলগীয়া হ'ব নেক্সট খেলবিলাকত কি হয় কি নহয় খেলটো সাধাৰণতে সম্প্ৰচাৰ কৰা হৈছিল হটষ্টাৰ আৰু ষ্টাৰ স্পৰ্টছৰ মাধ্যমত সম্প্ৰচাৰ কৰা হৈছে গতিকে এইটোৱে আছিলে খবৰ আৰু ইয়াৰ বেলেগ নেক্সট খেলবিলাকৰ ওপৰত আমি আকৌ আপডেট আনিম জয় পৰাজয়ৰ ওপৰত গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব চেনেলটোত আৰু ভিডিঅ' আছে আপোনালোকে সেইসমূহ চাব পাৰে ধন্যবাদ